মোৰ লাইফ ফ্ৰেণ্ড ক্ৰাছ ছোৱালীজনী আজি কেনেকুৱা লাগিল? হোৱাটছআপ প্ৰফাইলত মই তাৰে ৰাখো ৱালপেপাৰত তাৰে ৰাখো। মানে মদৰ দামটো বৃদ্ধি পাইছে বুলি মই মদ নাখায় আজিকালি দাম বেছি কৈছে কমিছে বাঢ়িছে ইয়াৰ লগত সম্পৰ্ক নাই মই মদ এৰিছোঁ নাচনীক মই ভাল পাই পেলাই আমাৰ দলৰ পৰা আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো কুৎসাত যিটো নৃত্য সেইটো ভাল পাই পেলাই মই দলৰ সকলে প্ৰত্যেক আঁচনিসকলক 5,000 ইচ দিয়া হ'ব বুলি ঘোষণা কৰিছোঁ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম যে এই কোচ ৰাজবংশীসকলৰ যিটো নৃত্য সেইটো এনেকুৱা 10,000 ৱৰ্ল্ড ৰেকৰ্ড কৰক। স্যার হেমন্ত বিশ্ব শর্মা আজি জন্মদিন আপনি কেনেদৰে শুভেচ্ছা শুভেচ্ছা দিছে অলপ আগতে দিছে বুঝাই নাপাইছো মই রিপোর্টার না ব্লগার আয় মানে মেইন খিনি মানে দেখিব নোৱাৰিলো মানে যিখিনি টাইমত থাকিব লাগে এইখিনি টাইমত আমি নাই আৰু উপায় নাই এটা কাম কৰিব পৰা আমালোকে চাব যাওঁ হা মজা কাম কৰি আছো গায়ক চাম গায়ক অলপ পিছত চাম যেনিবা গায়ক হৈ যাব না কি কয় একদম আমি আকৌ ৰাতি আহিম না আকৌ ৰাতি কেনেকা লাগিল একদম মজা এতিয়াহে মানে কেনেকা লাগিল একদম ভাল লাগছে বঢ়িয়া বঢ়িয়া আমাৰ ওচৰত একদম পাই আছে এইফালে দেখক পাইলে কি কম আৰু ওপৰত পাছলে মানে বহাইকে দেখা নাপায় না ও শুট
आज এখানে গা লাগেন WhatsApp প্রোফাইলে মোর তারে রাখুন ও ওয়ার নিবার মোর তারে রাখুন আই সালা Isaba kita Frankis so much.